নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ বায়োগ্ৰাফীৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চেতনা দাস হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। 1970 আৰু 1980 দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁ পূৰ্বৰ অসম আৰু বৰ্তমানৰ মেঘালয় শ্বিলঙত জন্মগ্ৰহণ কৰিছিল। « 1954 চনৰ 4 নৱেম্বৰত চেতনা দাসৰ মেঘালয়ৰ শ্বিলঙত জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৈছে স্বৰ্গীয় গিৰীন্দ্ৰ কুমাৰ তালুকদাৰ। তেওঁ তেজপুৰৰ দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে শোণিত কুঁৱৰীত কুজি বঢ়ীৰ চৰিত্ৰত অভিনয় কৰিছিল। 1965 চনত তেজপুৰ মাল্টিপাৰ্পাছ গাৰ্লছ কলেজৰ হৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। তেজপুৰৰ বাণ থিয়েটাৰত ভোগজৰা নাটকত অভিনয় কৰে। চন্দ্ৰধৰ গোস্বামী, নৰ্থ সূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি প্ৰসিদ্ধ ব্যক্তিৰ সৈতে চিৰাজ চাণক্য, নাগৰাজ বাসুকী, মহিজীৱী আদি নাটকত একেলগে কাম কৰিছিল। « 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত দৰং মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰফুল্ল বৰা ৰচিত সিহঁতে চিঞৰে নাটকখনৰ যোগে স্বৰ্ণ পদক লাভ কৰিছিল। « 1975 চনৰ 31 অক্টোবৰত সাংস্কৃতিক সঞ্চালকৰ নাট্য শাখাত এগৰাকী নাট্যশিল্পী ৰূপে যোগদান কৰিছিল। দূৰদৰ্শন সম্প্ৰচাৰিত ললিত কোঁৱৰ ৰুদ্ৰ বৰা পৰিচালিত এখন নৃত্য নাটিকাত অংশগ্ৰহণ লৈছিল। 1976 চনত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত মঞ্চায়িত অতুল বৰদলৈ আৰু দুলাল ৰয় ৰচিত বৃক্ষৰ খোজ নাটকত মূল চৰিত্ৰ বাগীৰ ভাওত অভিনয় কৰিছিল। উল্লেখনীয় যে বিভিন্ন মঞ্চত এই নাটকখন 50তকৈও অধিকবাৰ অভিনীত হৈছিল। 1986 চনত অপনা উৎসৱত অংশ লৈছিল। একেটা বৰ্ষতে ৰেকিবুদ্দিন আহমেদৰ ওচৰত জিকিৰৰ আৰু নৃত্যশিল্পী নৰেন্দ্ৰ শৰ্মাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। 1995 চনত চাৰ্চ লোকনৃত্য মহোৎসৱত এগৰাকী লোকনৃত্য শিল্পী ৰূপে ভাগ লৈছিল। 1995 চনত জাহৰু বৰুৱাৰ নিৰ্দেশনাত সফলতাৰে ফিল্ম এপ্লিকেশ্যনত ক্ৰছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। চেতনা দাসে কেইবাখনো নাটক নিৰ্দেশনা কৰিছে। ইয়াৰে কেইখনমান নাটক হৈছে যেনে অজিন পাতকী, দীনেশ শৰ্মা, মাজনী জেউতী বৰা, পোহৰ, বসন্ত খনিকৰ, মহে গুণগুণ কৰে, লক্ষীনন্দন বৰা, প্ৰজাপতি নিবন্ধন, চেতনা দাস, চলচ্চিত্ৰপঞ্জী। হিন্দী ধাৰাবাহিক কামৰূপ কি কাহিনীত অভিনয় কৰিছিল। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ আম্বেদকাৰ বঁটা লাভ কৰে।
অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুনলাইট মিডিয়া স্পেচিয়েল জুৰি বঁটা লাভ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।